6 মাহ মান লাগবা পাৰে কমপ্লিট হ'বলৈ চাব পাৰে মানে ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় ভাই কালিৰ ভিডিঅ'টো চালে আপোনালোকে কেনে পালে কমেণ্টত জনোৱা নাই এতিয়ালৈকে জনাই দিব আৰু আজি এখন কলেজ চাবলৈ যাওঁ আপোনালোকে নিশ্চয় ভাবি আছে যে মোৰ কলেজ চাবলৈ যাব নেকি কিন্তু নহয় আজি আমাৰ ঘৰৰ ওচৰতে এখন কলেজ আছে ইটোত যাম বলক ইয়াৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইমাত্ৰ আমি চাইকেল লৈ আহি কলেজ পালোঁ প্ৰথমে কলেজৰ সন্মুখত এটা ইংলিছ স্কুল আছে ইটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক ইংলিছ মিডিয়াম বন্ধ হৈ আছে আজি মানে সানডে কাৰণে সেইকাৰণে আহিছোঁ চাব পাৰে ওপৰত লিখা আছে লিটিল ষ্টাৰ ইংলিছ স্কুল এইটো লেংটেচিঙৰ একমাত্ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় হয় এতিয়া আমি কলেজখন দেখাম আপোনালোকে নিশ্চয় ভাবি আছে যে কলেজৰ সন্মুখত আহিছে এম্বুলেন্স কিয় থিয় কৰি থৈছে মানে কলেজৰ সন্মুখতে লেংটেচিঙৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় আছে মানে হস্পিটেল আছে ওচৰতে সেইকাৰণে এইফালে এম্বুলেন্সখন ৰাখি থৈ দিছে ফাইনেলি আমি কলেজখনৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু আজি বন্ধ সানডে হয় সেইকাৰণে মানে ফিল্ডটো খালীয়ে আছে আৰু চাব পাৰে ইয়াত লেখা আছে কলেজ চহৰৰ 200 মিটাৰৰ ভিতৰত ধঁপাতজাত সামগ্ৰী নিষিদ্ধ মানে কলেজৰ চাৰিওপাশে এৰিয়াৰ মাজত ধূমপান কৰা নিষেধ কৰি থৈ দিছে এতিয়া আমি ফিল্ডখন দেখাম আপোনালোকক ফিল্ডখন ডাঙৰে হয় ক্ৰিকেট খেলিবলৈ আহোঁ আমি মাজে সময়ে কিন্তু এতিয়া পানী হৈ আছে সেইকাৰণে নেখেলোঁ তলৰ অংশখিনি বোকা হৈ আছে আমি গৈ আছোঁ ক'ত চাইকেল ষ্টেণ্ডটো দেখাম ইয়াত চাইকেল ষ্টেণ্ডটো বনাই থৈছে চাব পাৰে ইয়াতে বহুত চাইকেল থৈ দিয়ে ইটো আমাৰ কলেজতো আছে আৰু পিছফালে চাব পাৰে এইটো লিটিল ষ্টাৰ ইংলিছ স্কুল হয় দেখাই আছোঁ পিছফালে কেমেৰাৰ পৰা চাই আছে আপোনালোকে এতিয়া দুৰ্ভাগ্যবশতঃ আজি সানডে আহিছোঁ সেইকাৰণে কলেজখন বন্ধ হৈ আছে নহ'লে দেখাব পাৰিলোঁ হয় কিমান ষ্টুডেণ্ট আৰু কি বলক এতিয়া সেইফালে কেইটামান ৰুম আছে এইটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বৰ্তমান এই দমকলটো যে চাই আছে এইটো নাইকিয়া হৈ গৈছে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ স্কুলত আছিল এটা দুইটামান কিন্তু এতিয়া নাইকিয়া হৈ গৈ আছে আৰু যিসকলে মানে এই কলেজৰ ষ্টুডেণ্টে ভিডিঅ'টো চাই আছে তেখেতসকলে মোকতো চিনি পায় বহুত কেইদিন পিছত এই কলেজত আহিলোঁ মানে এইটো ছায়েন্সৰ কাৰণে কলেজ নহয় এইটো আৰ্টছৰ কলেজ হয় আৰু ইয়াতো ছাত্ৰ আছে ভালে 400-500 মান হ'ব লাগে আৰু এইটোৰ এটা বিশেষ কথা আছে এইটো কলেজৰ স্থাপন কৰিছে আমাৰ এই প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী তথা প্ৰাক্তন MLA শ্ৰী চন্দন কুমাৰ চৰকাৰে এইটোৰ স্থাপন কৰিছিল এইটো 1900 কিমান চনত 1993 লিখা আছে আধাৰশিলা আছে এইটোও দেখাম আপোনালোকক এতিয়া কলেজটো বন্ধ হৈ আছে সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ পিছত একদিনা আহি একদম কেনেকুৱা কলেজখন চলে সেইটো দেখাম আৰু এই কলেজটোৰ নাম হৈছে ৰাজীৱ গান্ধী মেমৰিয়েল কলেজ যিসকলে এডমিশ্যন ল'ম বুলি ভাবি আছে তেখেতসকলে মানে কি ক'ম আৰু আপোনালোকেতো অভয়পুৰীৰ ষ্টুডেণ্টেতো আৰু লেংটেচিঙা কলেজৰ এডমিশ্যন নলয় না বেছিভাগ অভয়পুৰীতে লয় সেইকাৰণে লেংটেচিঙাৰ মানুহেতো গমেই পায় যে এডমিশ্যন কেনেকৈ ল'ব সেইকাৰণে এডমিশ্যনৰ প্ৰচেছটো নক'লোঁ আপোনালোকে গমেই পায় সিটোৱে কৈ দিলোঁ নহ'লে ক'ব যে ক'ত গৈছে কেনেকৈ কি কৰিলে লেংটেচিঙা দৰ্শকবাসীতো গমেই পাইছে যে এইটো লেংটেচিঙা কলেজ হয় না বাহিৰৰ অডিয়েঞ্চৰ কথা কৈ আছোঁ তেখেতসকলক কৈ দিলোঁ যে এইটো ৰাজীৱ গান্ধী মেমৰিয়েল কলেজ নাম হয় আৰু চব আৰু ইয়াত লিখা আছে 31/10/2004 তাৰিখত 2004 তাৰিখে অভয়পুৰী দক্ষিণ সমষ্টিৰ মাননীয় বিধায়ক চন্দন কুমাৰ চৰকাৰে মানে যিটো ঘৰ চাই আছে এই ঘৰটো যে চাই আছে এইটোৰ স্থাপন হৈছিল 2004 চনত কিন্তু কলেজটোৰ স্থাপন হৈছে 1993 এইটো দেখাই আছোঁ আপোনালোকক আৰু ইফালে বিল্ডিং হৈ আছে ইটোতো যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ ভিডিঅ'টো স্কিপ কৰি চালে ভালকৈ বুজিব নোৱাৰিব কলেজত মানে যিসকলে এডমিশ্যন ল'ম বুলি ভাবি আছে তেখেতসকলক আৰু মেছেজ এটা দিম
মই অলপ আগতে ক'লোঁ না এইখন কলেজ স্থাপন হৈছিল 1992 চনত। সেইটো সঠিককৈ ক'ব পাৰিছোঁ, আমাৰ ঘৰৰ সন্মুখত হয় যে সেইকাৰণে সঠিক খবৰ জানো দে আৰু। কলেজত পঢ়িলেতো এইটো কথা আপোনালোকে গমেই পাব যে ৰেগিং ইজ ক্ৰাইম। ভালে কৰিছে এইটো বেনাৰত লিখি কেনে। কলেজখনৰ কথা ক'বলৈ গ'লে সেই আমাৰ অভয়পুৰী কলেজতকৈ মানে ঠাইতো বহুত আছে, কিন্তু ক্লাছৰুমবিলাক কমেই দেখা পাই আছোঁ। এইটো কিবা কৰে, কেনেকৈ ক্লাছ কৰে এইটোতো ক'ব নোৱাৰিলোঁ। মোৰ ফ্ৰেণ্ড আছে কেইজন হ'ল, ইহঁত এইটো কলেজতে পঢ়ে, মানে আৰ্টছ লৈছে যে। আৰু ইফালে বিল্ডিং আছে, নতুন মানে উদ্ভাৱন কৰিব আৰু বিল্ডিংখন কমপ্লিট হ'লে ভালেই লাগিব কলেজখন দেখাত। আৰু এতিয়ালৈকে কমপ্লিট হোৱা নাই, আৰু 6 মাহমান লাগবা পাৰে কমপ্লিট হ'বলৈ। চাব পাৰে ভিতৰত মানে ৰেন'ভেশ্যনৰ কাম কৰি আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই। কমপ্লিট হ'লেও সিদিনাও আহিম একদিন। দুৰ্ভাগ্যবশতঃ মানে বন্ধ দিনত আহিলোঁ। এতিয়া ওপৰলৈ যোৱাৰ আগত এটা ক্লাছৰুম দেখাই দিওঁ আপোনালোকক, ভিতৰত মানে কেনেকুৱা কি ফেচিলিটি কৰি থৈ দিছে চাব পাৰে। মানে কমপ্লিট হৈছে, মানে তলৰ মেজিয়াখিনি পাকা কৰিব আৰু কালাৰ কৰিব, তাৰপিছতে এইটোত মানে ষ্টুডেণ্ট আহি পঢ়িব পাৰিব। আৰু এতিয়া বলক আমি ওপৰলৈ যাওঁ, ওপৰত যাই কিনে চাওঁ কি কৰিছে তাতে। আৰু ওপৰত উঠি আছোঁ, আজি মানে চাইকেলেৰে আহিছোঁ, মানে গাড়ী বাৰীতো নাই। যিসকলে মোৰ ইউটিউব চেনেলত নতুনকৈ আছে তেনেসকলক এটাই অনুৰোধ যে দয়া কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিব। আৰু বিল্ডিঙৰ ওপৰত মানে একো মানে খুঁটিবিলাক তৈয়াৰী কৰিছে, আৰু মানে ইয়াৰ ওপৰতো 2-3 তলামান কৰিব পাৰে, কিন্তু এতিয়ালৈকেতো একো কৰা নাই। একতলে বনাইছে, এতিয়াও কমপ্লিট হোৱা নাই। তাৰপিছতে চাব পাৰে পিছফালে চিনাৰীটো। আৰু এইফালে এইটো কলেজৰ এটা কথাই মোৰ ভাল লাগে যে চাৰিওফালে বাউণ্ডাৰী আছে, তথাপিও মানে বাউণ্ডাৰীৰ চাৰিওফালেদি খেতি কৰে। এইটো জেগা মোৰ বহুত ভাল লাগে, সেইকাৰণে ড্ৰোন হ'লে ভালকৈ উৰাই দেখাব পাৰিলোঁ আপোনালোকক, কিন্তু দুৰ্ভাগ্যবশতঃ ড্ৰোন একো নাই না মোৰ ওচৰত। এতিয়া কিছুমান চিনেমাটিক শ্বুট কৰিম, এইটো আপোনালোকে চাব আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনে পালে। আৰু এটা কথা, এই কলেজ ফিল্ডতে লেংটি চিঙাৰ মানে ক্ৰিকেট টুৰ্ণামেণ্ট দিবা নয়, মানে ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট ইয়াত হয়। আৰু যিসকলে এই কলেজৰ ষ্টুডেণ্টৰ ছাত্ৰসকলে মানে চাই আছে ভিডিঅ'টো, মানে মোৰ কিবা ভুল টুল হ'ব পাৰে, সেইকাৰণে একো মনত নকৰিব। আৰু আপোনালোকক কৈ আছোঁ যে ভিডিঅ' কৰোঁতে কিবা ভুল টুলটো হ'বই পাৰে, মইতো মানুহ না, সেইকাৰণে একো মনত নকৰিব আৰু মোক ক্ষমা কৰিব। বলক ভিডিঅ'টো আমি ইয়াতে সমাপ্তি কৰোঁ। ভিডিঅ'টো ভাল লাগিলে, ভাল নালাগিবও পাৰে, আপোনালোকৰ বৰিঙৰ ফিল হ'ব পাৰে, কিন্তু লাইক এটা কৰি দিব। ভিডিঅ' বনোৱাটো বহুত কষ্ট হয় ভাই। বলক ভিডিঅ'টো আমি ইয়াতে সমাপ্তি কৰিলোঁ। জয় হিন্দ, জয় আই অসম।